Hello guys, welcome back to the channel. Ajiloi আহিছে আৰু এটা নতুন ভিডিও. Hi. Hi everyone. কি খবৰ আপোনালোকৰ? মই দিব্যাঞ্জ ভালে আছো. মই ভালে আছো. মই মাৰ ফালে চাই আছো. মই কি কৈছে মা? মই সামুদি উঠি গ'লো. মোৰ সামু হৈ গ'ল. Good evening. মই দুষ্ট হৈছোঁ ন? মই অকণ দুষ্ট হৈছোঁ এতিয়া. আমি ডিনাৰ বনাইছোঁ. আজি ডিনাৰত বনাইছোঁ মটন কোৰমা. ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত. কেনে পাই জনাবলৈ নাপাহৰিব আৰু লৈ আহিছোঁ আমাৰ কাৰণে নতুন ব্লগ, নতুন ভিডিঅ'. H for N for nest, O for orange, P for key. Itu key. Yeah. Q for R for S for T for tomato, U for umbrella, and B for itu key. Ikon. W for X for Y for and Z for A is for, B is for, C is for, D is for, E is for, F is for, G is for, H is for, I is for, J is for, K is for, L is for, M is for, okay, M is for apple, Q is for queen, R is for S. আমি মটনখিনি নিমখ আৰু ব্লেক পেপাৰ দি মেৰিনেট কৰি থওঁ হাফ এন আৱাৰৰ কাৰণে. মিডিয়াম সাইজৰ দুটা পিঁয়াজ লৈছোঁ কাটি, তেজপাত এখিলা, আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া, হোল স্পাইচেছ, এয়া লং, ইলাচি, দালচেনি আৰু জালুক. লগতে লৈছোঁ আমি কাশ্মীৰী মিৰ্চ, দৈ, কাজু 10টামান তিয়াই থৈছোঁ, পেষ্ট বনাই ল'ম, আমুল ক্ৰীম আৰু এয়া বাটাৰ আমুলৰ. পিঁয়াজখিনি আমি ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম. তাৰপিছত এইখিনি আমি ঠাণ্ডা কৰি পেষ্ট বনাই ল'ম. আমি মিঠাতেল ইউজ কৰিছোঁ, মাষ্টাৰ্ড অইল. আপুনি বিচাৰিলে ঘিউ ইউজ কৰিব পাৰে, ঘিত বেছি ভাল হয়. পিঁয়াজখিনি যে আমি ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি এতিয়া আমি পিচি ল'লোঁ ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইণ্ডাৰত এইখিনি. আৰু ইয়াতে আমি কাজু যে 10টা লৈছিলোঁ, তিয়াই থৈছিলোঁ পানীত, সেই কাজু 10টাৰ লগত অকণমান দৈ মিক্স কৰি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ ফেটি লৈছোঁ. আৰু ইয়াতে আমি আমাৰ যিখিনি শুকান মছলা আছে সেইখিনি দিম, জিৰা, ধনিয়া, গোটেইখিনি শুকান স্পাইচেছ যিখিনি আছে আমাৰ গোটেই. সেয়া জিৰা 1 চামুচ, ধনিয়া 1 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া, জিৰা, আমি এইখিনি এতিয়া ধুনীয়াকৈ ফেটি ল'ম. আমাৰ তেল গৰম হৈ গ'ল. জিৰা, তেজপাত, জলকীয়া দুটা আৰু আধা কাটি চাব. চেনি দিছোঁ অকণমান. এইখিনি অকণ ফ্ৰাই হৈ গ'ল. এতিয়া দিম আমি নহৰু পেষ্টখিনি. নহৰুখিনি ফ্ৰাই হৈ গ'ল. এতিয়া আমি মাংসখিনি দি দিম.
সেইটো ধৰি দিছোঁ। আমাৰ আদা নহৰু গোন্ধ মৰিছে, পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি কাজু দৈ পেষ্টখিনি দি দিম। কেইটামান শুকান মছলাখিনি একেলগে ফেটি থোৱা আছিলে। এতিয়া আমি গ্ৰাইণ্ড কৰি থোৱা আদাখিনি দি দিম, পিঁয়াজখিনি দি দিম। গ্ৰাইণ্ড কৰি থোৱা পিঁয়াজখিনি দি পেলাই এতিয়া ভালকৈ লাৰি দিম। এতিয়া অলপ অলপ পানী দি আপোনালোকে তেনেকৈ ফ্ৰাই কৰি ল'ব। যদি এনেকৈ গলি যায় তেতিয়াহ'লে মাংসটো যদি ভাল হয় তেনেকৈ বইল হৈ যাব। তেতিয়া কুকাৰ নিদিলেও হ'ব। আমাৰ অলমষ্ট গ্ৰেভি ৰেডি হৈ গৈছে। দেখিছে, আপোনালোকৰ নিজৰ নিজৰ আন্দাজ মতে আপোনালোকে গ্ৰেভিটো ৰাখিব। এতিয়া মই আমুল ক্ৰীম দিম। ডাঙৰ চামুচেৰে 2 চামুচ দিলে হ'ব ক্ৰীমটো। আমাৰ মটন কোৰমা অলমষ্ট ৰেডি। মটনটো ইয়ামি হৈছে, ইয়ামি। টেষ্ট কৰিছোঁ, ভাল লাগিছে, মজা হৈছে। গাইজ, কি কৰি আছে আপোনালোকে? কালি ৰাতিৰ পৰা আজি ৰাতি লগ পাইছোঁ আপোনালোকক। এয়া মই এটা মেকআপৰ ভিডিঅ' শ্বুট কৰিলোঁ এইমাত্ৰ। চাব দেই, ইয়াৰ আগতে আহিব পাৰে, ইয়াৰ পিছতো আহিব পাৰে। চাব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে, ক'ব নেপাহৰিব। লুকটো কেনেকুৱা লাগিছে আপোনালোকৰ? মই চব লেকমি প্ৰডাক্ট ইউজ কৰিছোঁ আৰু কি প্ৰডাক্ট ইউজ কৰিছোঁ কৈয়ে দিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক। আৰু যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব নাপায়। শ্বেয়াৰ কৰক আপোনালোকৰ আপোনজনৰ লগত আৰু লাইক কৰক। এনেকৈ আহি থাকিম নতুন নতুন ভিডিঅ' লৈ। মোৰ ব্লগবিলাক চাই কেনেকুৱা পায় জনাব। আহিছোঁ, বাই বাই।